হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ সহজভাৱে বনোৱা তিলৰ লাড়ু। তাৰ বাবে মই এখন পেন বহুৱাই দিছোঁ আৰু 1.5 কাপ তিল লৈছোঁ। জুইটো মিডিয়াম টু ল' ফ্লেমত প্ৰথমৰ পৰাই ৰাখিছোঁ আৰু তিলকেইটা ভাজি ল'ম। তিলকেইটা যেতিয়া ফুটিবলৈ ধৰিব তেতিয়া তিলকেইটা ৰেডি হৈ যাব। তিলকেইটা ৰেডি হৈ গ'ল। এতিয়া এখন প্লেটত বাকি ৰাখিম। এখন পেন বহুৱাই দি ইয়াত 1.5 কাপ গুড় লৈছোঁ আৰু 4 চামুচ পানী দিছোঁ আৰু যিটো কাপেৰে মই তিল লৈছিলোঁ সেই কাপটোৰেই গুড় দিছোঁ। গুড়খিনি ডাঠ হৈ অহাত মই এটা বাটিত অকণমান ঠাণ্ডা পানী লৈছোঁ আৰু ইয়াত মই চেক কৰি চাম গুড়খিনি ৰেডি হৈছে নে নাই। এয়া গুড়খিনি পেলাই দিছোঁ আৰু এয়া চাওকচোন তলফালে গলি যোৱা নাই। এনেকৈ দিলে লদা এটা বান্ধ খাই যাব। গতিকে গুড়খিনি ৰেডি হৈছে। এতিয়া ইয়াত তিলখিনি দি লগে লগে লাৰি দি গেছটো বন্ধ কৰি দিম। গেছটো বন্ধ কৰি দি মই তিলখিনিৰ লগত গুড়খিনি মিলাই আছিলোঁ আৰু এনেকৈ এটা ছাইডে লৈ লৈছোঁ যাতে গৰমে থাকে তলফালে বা মাজৰ ভাগটো আৰু গৰমে গৰমে লাডু কৰিব লাগে। তেতিয়া লাড়ুকেইটা বৰ ধুনীয়া হয় আৰু যদি ঠাণ্ডা হৈ যায় লাড়ু বনাবলৈ অসুবিধা হ'ব। সেয়েহে আপোনালোকে গৰমে গৰমে লাড়ু বনাবলৈ চাব। আৰু ঠাণ্ডা পানী বাতি এটাত লৈ লৈছোঁ। হাতখন আঠা আঠা নাইবা বেছি গৰম যেন ফিল হ'লে অকণমান ঠাণ্ডা পানী লগাই ল'ব আৰু সোনকালে লাড়ু বনাবলৈ চাব। আৰু যদি বেছি ঠাণ্ডা হৈ যায় অকণমান গৰম কৰি ল'ব তিলখিনি, তেতিয়া আকৌ লাড়ু বনাবলৈ পাৰিব। এয়া মই এটা এটাকৈ আটাইখিনি তিলৰ লাড়ু ৰেডি কৰি ল'ম। এইখিনিতে আপোনালোকক অনুৰোধ কৰিছোঁ, যদি মোৰ নতুন ভিডিঅ'বোৰ চাব বিচাৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ৰেচিপিৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।